Hello friends, Sangeeta's World অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি হৈছে এটা নতুন দিন আৰু আজি মই কৰিব গৈ আছো এটা নতুন ভিডিঅ'। আপোনালোকে মোক দেখিছে আজি মই অকমান মেকআপ সেকআপ কৰি অকমান সিম্পল মেকআপ তথাপি অকমান ভালকে ওলাইছো আৰু ক'তনে যাব ওলাইছো আপোনালোকক বাৰু কৈ যাম অকমান পিছত এতিয়া সাসপেন্সত ৰাখিছো। কৈ যাম আপোনালোকক ক'ত যাব ওলাইছো আজিনো কি আছে গতিকে বলক আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। Friends, আৰু মই যে কৈছিলোঁ কিবা এটা আছে বুলি স্পেচিয়েল আৰু এয়াই হৈছে আজি আমাৰ অফিচৰ ইনগ্ৰেশ্যন। মই ৰাতিপুৱা আহিলোঁ যদিও ভিডিঅ'টো কৰিব ইমান টাইম পোৱা নাই লাহে লাহে কৰি গৈ থাকিম বাৰু আৰু আপোনালোকেও চাই থাকিব। আৰু এয়া হৈছে আমাৰ পৰিৱেশ, এয়া কাম চলি আছে। এইখিনি হৈছে আমাৰ ভিতৰৰ, মই বাহিৰৰখিনি দেখুৱাব চেষ্টা কৰিম। এয়া হৈছে আমাৰ স্পেচিয়েলিষ্ট অমৃত। মই দেখুৱাই গৈ থাকিম আপোনালোকক। এতিয়া যে ষ্টাৰ্ট কৰিছোঁ দেখুৱাবৰ কাৰণে ভালকৈ চাই থাকক। চালিম চালিম কোৱা আজি আজি কেনেকুৱা লাগিছে কৈ দিয়া। আজি বহুত ভাল লাগিছে। আজি আমাৰ অফিচৰ ইনগ্ৰেশ্যন চাব পাৰে, ডেক'ৰেশ্যনটো বহুত ধুনীয়া হৈছে। আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদ আমাৰ ওপৰত থাকিব, আমি আৰু যেন আপগ্ৰেড হ'ব পাৰোঁ। দেটছ ইট, বাই বাই। বাই বাই এতিয়া হোৱা নাই আৰু হ'ব আৰু আৰু নেক্সট বাই গৈ থাকিম। আৰু আছে আৰু চাব পাৰিব। নমস্কাৰ। চিনেটো পাইছে ফাৰ্ষ্ট ভিডিঅ'টোৰ পৰা দেখুৱাইছিলে তেতিয়া সেইদিনাখন বিশ্বকৰ্মা দিনাখন হৈছে ঋতুপৰ্ণ। আৰু তোমাৰ নামটো কি বেলেগকৈ কম চবে গম পোৱা মোৰ সংগীতা বাৰ প্ৰত্যেক কেইটামান ভিডিঅ'ত আছে। চ' তিনিটা ভিডিঅ'টো আছে। তিনিটা ভিডিঅ'টো আছোঁৱেই। চ' আপোনালোকে জানে মোৰ নাম নিশা, নতুনকৈ একো ক'বলগীয়া নাই। আৰু এয়া হৈছে আমাৰ কৈ দিয়ক, চিনাকি দি দিয়ক আপুনি কোন হয়। মোৰ নাম কৃষ্ণ বৰা, মই ইয়াৰ প্ৰচেছ মেনেজাৰ হয় ডাক লেডিং ষ্টেচন। আমাৰ ইয়াতে কি হয় কেনেকুৱা ধৰণৰ ছাৰ্ভিচ দিওঁ অকণমান আপুনি কৈ দিয়ক। ত' আমাৰ ফুল হোম ক্লিনিঙৰ ছাৰ্ভিচ আছে, কাৰ ডিটেইলিং ছাৰ্ভিচ, দেন আজিৰ নিউলি পৰা আমি start হৈছে আজিৰ আমাৰ পৰা laundry। আমাৰ ইনগ্ৰেশ্যন হৈ গৈছে অফিচৰ আৰু লণ্ড্ৰি ষ্টাৰ্ট হৈছে। ৰাইট, অ'কে, থেংক ইউ। এইটো হৈছে আমাৰ কনফাৰেঞ্চ হল আৰু ইয়াতে আজি গেষ্ট বহোৱা হ'ব আহি আছে। আৰু ইয়াতে আমাৰ চলি আছে গেষ্টৰ বহা খানাৰ গোটেইখিনি ব্যৱস্থা ইয়াতে কৰা হৈ আছে। আৰু এয়া আমাৰ চলি আছে প্ৰেয়াৰ ছেকশ্যন, য'ত আমাৰ সকলোৱে মিলি প্ৰেয়াৰ কৰি আছে। যিহেতুকে কিবা এটা নতুন কাম কৰাৰ আগতে, ভাল কাম এটা কৰাৰ আগতে ভাল অকণমান কিবা প্ৰয়োজন হয়, ঠিক তেনেকৈ আমিও ভগৱানৰ নাম লৈ সকলোৱে আগবাঢ়ি যাবৰ কাৰণে ছাৰহঁতে এটা এনেকৈ অনুষ্ঠান পাতিছিলে য'ত গডক প্ৰেয়াৰ কৰা হৈছিলে। এইজন আছে আমাৰ ছাৰ, ষ্ট'ৰ মেনেজাৰ ছাৰ হয়। बोल दीजिए, कुछ बोल दीजिए। क्या हमको कुछ बोलने नहीं आता, हम असमी जानते ही नहीं है। जो भी हो हिंदी में ही बोल दीजिए। सब्सक्राइब। अभी कुछ बोल दीजिए। क्या हम लोगों का आज इनोग्रेशन हो रहा है लॉन्ड्री, लाइव लॉन्ड्री का। और वैसे तो चल ही रहा है होम डीप क्लीनिंग और कार डिटेलिंग सर्विस। ऑलरेडी वो चल रहा है। आज से हम लोगों का लाइव लॉन्ड्री भी स्टार्ट हो रहा है। लाइव लॉन्ड्री भी स्टार्ट हो रहा है। लाइव लॉन्ड्री आप लोग आइए, हम लोगों से सर्विस लीजिए, है ना। এয়া হৈছে ডেকোৰেশ্যন। অমিত ছাৰ নমস্কাৰ দিয়া, নমস্কাৰ দিয়া, নমস্কাৰ দিয়া। ফটো আমি এটা ফটো ৰাখি দিয়া আমাৰ লগত। আৰু এয়া আমাৰ অনুষ্ঠানত আজি উপস্থিত আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ OSD হেমন্ত চৌধুৰীদেৱ আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি ৰূপে। আৰু এয়া হৈছে হেমন্ত চৌধুৰীদেৱ।
ভাতৃ প্ৰতিম শ্ৰীযুত লেভি ই কেটি ছাৰে এখন ফুলাম গামোচাৰে আমাৰ OSD ছাৰক সম্বৰ্ধনা জনাব আৰু সম্বৰ্ধনা জনোৱাৰ বাবে তেখেতক মই অনুৰোধ কৰিছোঁ। আৰু এনেকৈয়ে আজি আমি আমাৰ দিনটো আজি পাৰ কৰিলোঁ। যদিও মই আচলতে মই অডিঅ'টো বেছি শুনাব নোৱাৰিলোঁ, আমি কোৱা যিখিনি কথা পাতি আছিলোঁ ভালকৈ আপোনালোকক শুনাব পৰা নাই, কাৰণ তাত বহুত হাহাকাৰ হৈ আছিলে আৰু চাউণ্ডবোৰ ইকো হৈ আছিলে। আচলতে আমি আজি খুব ফূৰ্তি কৰিলোঁ, ধেমালি ফূৰ্তি কৰিলোঁ, লগতে আমাৰ মনবোৰো খুব ভাল লাগি আছিলে, যিহেতুকে আজি আমাৰ ইনগ্ৰেশ্যন হৈছে। গতিকে আমাৰ সকলোৰে মনবিলাক খুব ভাল লাগি আছিলে। আমি যিমান পাৰোঁ হাঁহি ফূৰ্তিৰে নিজৰ দায়িত্ব পালন কৰি আজি অনুষ্ঠানটো শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। এয়া দেখিছে মনীষা, মই আৰু ঋষিতাই আমি বিভিন্ন ধৰণৰ কথা পাতি আমি ধেমালি ফূৰ্তি কৰি আমি খাই আছোঁ। লগতে আমি আজি আমাৰ দিনটো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। সকলোৱে খুব আনন্দ পাইছে। লগতে ৰূপজ্যোতিয়েও কিবা কিবি কৈ আছে, সিও মানে নিজকে মানে চিনাকি দি আছে সকলোৰে লগত। এয়া সকলোৱে বিচাৰি আছে, আমাৰ মানে আজি খানাটো খুব ধুনীয়া আছিলে, গতিকে সেইখিনি কথাও সকলোৱে কৈ আছে। গতিকে আজি আমি এনেকৈ আমাৰ গোটেই দিনটো পাৰ কৰিলোঁ। যদিও মই আপোনালোকক অডিঅ'টো শুনাব নোৱাৰিলোঁ, কিন্তু সঁচাকৈ আমাৰ দিনটো আজি বহুত ধুনীয়াকৈ পাৰ হ'ল। আৰু আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোত এবাৰ লাইক কৰি দিব, মোৰ ভিডিঅ'টোত এবাৰ লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে ফাৰ্ষ্ট টাইমলৈকে চাইছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই নতুনকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ, আগলৈকে ভাল ভিডিঅ' বনাব চেষ্টা কৰি যাম। আৰু এইটোৱে হৈছে আমাৰ অফিচ। আপোনালোকে আহক, আমাৰ ছাৰ্ভিচ লওক। গতিকে আজিলৈকে এইখিনিয়ে। বাই বাই, গুড নাইট।